हादोरसाजों लोगोसे बीटीसी हालामावबो बिसायख'थिनि दुंहाव बार 43 नं तामुलपुर विधानसभा बिसायख'थिखौ लानानै बीपीएफ आरो बीजेपीनि गेजेराव बिदान्थे सोलिनाय नुनो मोन्दों। बिस्वजित दैमारिया एनडीएनि बिजाथि जायोब्लाबो बीपीएफनिफ्राय गनायनानै लानाय जानाय नङा। बे बिबुंथि मिरु कमिटि बीपीएफनि लोगो आफादगिरि इमानुएल मोसाहारिनि फैबाय थानाय आसाम विधानसभा बिसायख'थियाव 43 नं विधानसभानिफ्राय आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिखौ गनायनानै लानाय नङा। बिस्वजित दैमारिया थांनाय 2006 मायथाइनिफ्रायनो तामुलपुराव जेबो रोखोमनि बिहोमा आरो अबदान होबोआखै। दासो बिसायख'थि समाव धूमकेतु बादि फैनानै जायगा आवग्रिनो फैदों बिस्वजित दैमारिया। जों बिस्वजित दैमारिखौ 43 नं तामुलपुर विधानसभा बियाबाव गनायनानै लानाय जानाय नङा होननानै गोख्रों हेंथा होनायजों लोगोसेनो गोख्रों बिबुंथि होयो मिरु कमिटि बीपीएफनि लोगो आफादगिरि इमानुएल मोसाहारिया। स्पष्ट যে তামুলপুৰ জিলাৰ দুটা সমষ্টি আছে আৰু আজিৰ পৰা 1.5 বছৰ আগতে বিজেপি ফালৰ পৰা বিচাৰিছিল যে গৰেশ্বৰ তাৰপিছত টংলা আৰু বিজনী সমষ্টিক আমাক লাগিব। আকৌ এটা পৰ্যায় হৈ গ'ল যে 10 আৰু 5 10টা সমষ্টিত বিপিএফে খেলিব, 5টা সমষ্টিত আমাক লাগে। গতিকে এইবিলাক ফাইনেল হোৱা নাছিলে, এতিয়ালৈকে ফাইনেল হোৱা নাই। কিন্তু দেখা গ'ল যে তামুলপুৰ সমষ্টিত আমাৰ যিটো হ'বলৈ গৈ আছে, যিসকলে টিকট দাবী কৰিছে এইটো আৰু এনডিএ বুলি ধৰিব নোৱাৰে। কোনোবা এটা বিশেষ ব্যক্তিজনকহে ইয়াত সংস্থাপন কৰিব বিচাৰিছে। আৰু সেই ব্যক্তিজন হ'ল সন্মানীয় ব্যক্তি ভাই। একেদক কেতিয়াবা যদি ফুটবলৰ নিচিনা তামুলপুৰত কেম্পেইন কৰা, কেতিয়াবা যদি কয় টংলাত যোৱা, কেতিয়াবা ভেৰগাঁৱত যোৱা, আমাৰো বেয়া লাগে যায়। একেটো সন্মানীয় ব্যক্তি হয়। নামটো আৰু কিয় ক'ব লাগে, আৰু স্পীকাৰ বুলি চবেই জানে দেখোন। বিশ্বজিত दैमारी ডাঙৰীয়া মোৰ লগতে একেলগে যোগদান কৰিছিল। গতিকে দুৰ্ভাগ্য যে আইৰনি অফ ফেট বুলি কয় এইটো। গতিকে একেসকলৰ কাৰণে মই বিজেপিত গুচি গ'লোঁ আৰু মুজিবতো আৰু মোৰ পিছে যোগদান কৰিলে। আকৌ মই ওলাই আহিলোঁ, আকৌ মোৰ লগতে ইয়াত লাগিল। গতিকে যিয়ে নহওক, আমি হাইকমাণ্ডৰ ওপৰত যথেষ্ট আমাৰ বিশ্বাস আছে। আমাৰ অনুৰোধ নহয়, আমি দাবী জনাইছোঁ যাকেই নিদিয়ক। আৰু বিজেপি বা এনডিএৰ পৰা দিব লাগিলেও আমাৰ পচন্দৰ প্ৰাৰ্থী হ'ব লাগিব। এই কথা দাবী জনোৱা হৈছে 12 তাৰিখে। গতিকে কোনোবা যদি 5টা মূৰৰ মূৰে যদি নহয় জানো সমষ্টি সলনি কৰি থাকিব, 20টা বছৰৰ মূৰত ধূমকেতুৰ নিচিনা দেখা দিব। 2006 চনৰ পৰা দেখা দেখি নাই। 3বাৰ সাংসদ হৈ গ'ল তামুলপুৰ সমষ্টি। কোনোবা এজন MLA বিপিএফৰ MLA দিয়াৰ কোনো ৰেকৰ্ডেই নাই। কাকতি মিনতি কৰিলেও নেদে। মইতো 10টা বছৰ MLA আছিলোঁ ন। তেখেতেতো থাকিল, 2বাৰ ভোট দিছোঁ। ময়ে প্ৰথমে চহি দিওঁ। আপোনাৰ মতে বিশ্বজিত, আমিতো স্পষ্ট কৈছোঁ, বিশ্বজিত दैमारी একেতে হ'ল পাৰ্টি এৰি যোৱা, হয় না নহয়? একেতে ক'ৰবাত এডজাষ্ট কৰক। আৰু একেতৰ সমষ্টি হ'ল ভেৰগাঁও আছে এতিয়া। আৰু চাওক, যোৱা যিমান সময় আমি একেতক পোৱা নাই। তামুলপুৰ জিলা অফিচত একেটকৰ কোনো কণ্ট্ৰিবিউশ্যন নাই, তামুলপুৰতো নাই। গতিকে একেটোৰ কণ্ট্ৰিবিউশ্যন আছে বেলেগত, নোহোৱা নহয়। কিন্তু প্ৰতিবাৰৰ